একো নাই লাষ্ট কৰি একো লাভ নাই মই 3 বছৰৰ পৰা পাই আছো এটা ফ্ৰেঙ্কলি কৈ দিছো তামোল আমাৰ অসমৰ কালচাৰ হয় ঠিক আছে সবৰে ঘৰত তামোলৰ গছ আছে পাণৰ গছ আছে আমি খাওঁৱে ভাত খোৱাৰ পাছত মুখখন বেয়া লাগিলে খাই দিওঁ নহ'লে এনেই মুখত থাকে ঠিক আছে এতিয়া তামোল ধপাত এইবিলাক বস্তু কি হয় সব বস্তু আছে হিচাপত খাব লাগে নহয় সব বস্তু এটা হিচাপত খাব লাগে আজিকালি কি হৈছে আপোনাৰ কেঞ্চাৰবোৰ বেছিকৈ কিয় বাঢ়িছে ৰিজনটো কি যে এতিয়া তামোল ধপাত ভাতৰ হিচাপত খায় হয়নে এনি টাইম মুখত থাকে এই বস্তু ঠিক আছে এতিয়া যদি কিবা বস্তু আমাৰ মুখত এনি টাইম থাকে এইটো আমাৰ মুখত কিবাটো কৰিব নহয় আপুনি নিজে এক্সপিৰিয়েঞ্চ কৰিছে চাগে যে তামোল খোৱা মানুহৰ মুখত তামোল থকাৰ কাৰণে অলপ অলপ ছালটো খৰখৰীয়া নিচিনা হৈ যায় কিহৰ কাৰণে যে তামোল সদায় মুখত থাকে এটা ফ্ৰিকশ্যন হৈ থাকে নহয় লাগি থাকে বাৰী বাৰী এইটো কাৰণে আপোনাৰ কি ছালটো খৰখৰীয়া নিচিনা হ'ব আৰম্ভ হৈ যায় ঠিকে আছে অলপ সময় পাছত কি হ'ব যে বেছি জ্বলা বস্তু বেছি গৰম বস্তু খাব নোৱাৰিব কিহৰ কাৰণে কি হয় এনেকুৱা কিবা মানে জ্বলা বস্তু খালে চিং চিংকে মাৰে ভিতৰত এই খাব নোৱাৰোঁ কেনেকৈ খাম গৰম বস্তু কেনেকৈ খাম এইটো বেছি তামোল আৰু ধপাত থকা আৰু এটা কথা যেনেকৈ চাধাৰ কথা কওঁ চাধা মানুহ মাৰি খাই নহয় ইয়াতে চাইছোঁ মই আজি আহি মানুহ মাৰি খাই আছিলে অবজাৰ্ভ কৰিছোঁ মই ঠিকে আছে চাধা আপুনি য'ত ৰাখে ঘৰ চবৰে আইনা আছে ন যদি আপুনি চাধা খাই আছে আজি ঘৰ গৈ চাধা পোৱা জেগাটো এনেই টানি চাব ছালটো কেনেকুৱা হৈ আছে আজি মই যি ক'ম তেতিয়া গম পাব যে অঁ বাইদেউ কৈছিলে নহয় কিবা হৈ আছে মোৰ ঠিকে আছে আমি চাধাটো ৰাখোঁ তাতে ছালটো লাহে লাহে কৰি মানে পুৰি যায় ঠিকে আছে আগতে বগা হ'ব পিছত ছালটো এৰিও আহিব কিছুমানৰ কি হয় ছালটো এটা ষ্টেজ আহে নেৰা হৈ যায় তেতিয়া এইটো কেঞ্চাৰৰ আৰম্ভণি ঠিকে আছে আৰু এনেকুৱা নহয় যে চাধা মুখত মানে চাধা খাই আছে এইটো কাৰণে একো দিগদাৰ হোৱা নাই হয় কিছুমানৰ বেছি সোনকালে হয় কিছুমানৰ পিছত হয় বাট হ'ব আৰু এনেকুৱা নহয় যে চবৰে কেঞ্চাৰ বেমাৰ যাব বাট হ'ব পাৰে এনেকুৱা ঠিকে আছে ধপাত আৰু তামোল এই দুটা চবতকৈ ডাঙৰ কাৰণ মুখৰ কেঞ্চাৰ স্তন কেঞ্চাৰ আৰু জোৱাই মুখৰ কেঞ্চাৰ কাৰণ হয় চবতকৈ ডাঙৰ কাৰণ ঠিকে আছে এতিয়া অলপমান আপোনাক জাষ্ট এনেকৈ চাৰ্ভে হয় যে ধপাত আৰু তামোল খোৱাৰ কাৰণে আৰু বেলেগ কেঞ্চাৰ বেমাৰ কিমান বাঢ়ি গৈছে গোটেই ইণ্ডিয়াত গোটেই ৱৰ্ল্ডত আৰু গোটেই ইণ্ডিয়াত আপোনাৰ চবতকৈ বেছি আপোনাৰ কেঞ্চাৰ পেচেণ্ট নৰ্থ ইষ্টৰ পৰা আছে আৰু তাতে অসম 4 নম্বৰত ঠিকে আছে হা ইয়াতে চাব যিটো চাৰ্ট দেখাইছোঁ এইটো বোলে আপুনি কুৱেশ্যনটো চাই আছে ইমান আপোনাৰ 13.5% মানুহৰ আপোনাৰ স্তন কেঞ্চাৰ মানুহৰ মানে মহিলাগৰাকী বেছি আৰু স্তন কেঞ্চাৰ এনেকুৱা নহয় খালি মহিলাগৰাকী হ'ব পাৰে হা আপোনাৰ পুৰুষগৰাকীও হ'ব পাৰে ঠিকে আছে তাৰপিছত 10.3 মানুহৰ মুখৰ কেঞ্চাৰ আৰু মুখৰ কেঞ্চাৰ চবতকৈ ডাঙৰ কাৰণ ধপাত আৰু তামোল ঠিকে আছে তাৰপিছত 9.4% মানুহৰ আপোনাৰ জৰায়ু মুখৰ কেঞ্চাৰ তাৰপিছত 5.5% মানুহৰ আপোনাৰ হাওঁফাওৰ কেঞ্চাৰ আৰু
আপুনি কেতিয়া গম পাব যেতিয়া আপোনাৰ বিষটো উঠিব ঠিকে আছে আৰু যেতিয়া বিষটো উঠি আছে মানে এতিয়া মানে আপোনাৰ ষ্টেজটো মানে বাঢ়ি গৈছে ঠিকে আছে আগতে কি হয় আগতে কিছুমান সৰুকে লক্ষণ হৈ থাকে আমি মন নকৰোঁ ঠিক আছে পিছত যেতিয়া বিষ চিক হয় তেতিয়া আমি কিবা হৈছে মোৰ মুখত কিবা হৈছে কিবা ফেমিলি নিচিনা উঠি গৈছে ঘাঁ নিচিনা হৈ গৈছে ঠিক নহয় বিষ হৈ আছে এতিয়া ডক্টৰ তাত যাব লাগিব ডক্টৰ তাত আপুনি যায় তেতিয়া হয় ডক্টৰে ক'লে এইটো আপোনাৰ কেঞ্চাৰ হৈছে আপোনাক বায়োপসি কৰিব দিয়ে কিবা কিবি আপোনাৰ টেষ্ট কৰিব দিয়ে এইটো আপুনি মানে পিছত গম পায় যে কেঞ্চাৰ হৈছে তেতিয়া আপোনাৰ ষ্টেজটো বাঢ়ি গৈছে এতিয়া আপোনাৰ ট্ৰিটমেণ্ট হোৱাৰ চান্সটো কমি যায় ঠিক আছে তাৰপিছত আপোনাৰ 95% মানে 90-95% যিমান কেঞ্চাৰ আপোনাৰ ধৰা পৰা নহয় এইটো লেট ষ্টেজ পৰে ঠিক আছে কিহৰ কাৰণে মানুহে নিজে গম নাপায় লক্ষণকেইটা এইকাৰণে ধৰা সোনকালে কৰিব নোৱাৰে ঠিক আছে তাৰপিছত কেঞ্চাৰ বেমাৰ হ'লে আপোনাৰ এটা কথা যে কেঞ্চাৰ বেমাৰ হ'লে তাৰপিছত কেঞ্চাৰ হোৱাৰ পাছতো ট্ৰিটমেণ্ট কৰাই আছে তেতিয়া আপোনাৰ কি হয় যে দেহাটো একদম উইক হৈ যায় হা দুৰ্বল হৈ যায় এইটো কাৰণে মানে মৃত্যু হোৱাৰ চান্সটো বেছি থাকে ঠিক আছে তাৰপিছত লাষ্ট যে কেঞ্চাৰ বেমাৰ হ'লে যোনটো আপুনি ট্ৰিটমেণ্ট কৰাই যেনে কিমোথেৰাপি কৰাইছে ৰেডিয়েশ্যন থেৰাপি কৰাইছে এইবিলাক ইমান মানে দামী আপোনাৰ ট্ৰিটমেণ্ট হয় পইচা বেছি খৰচ হয় এইকাৰণে এইকেইটা মানে আপোনাৰ কেঞ্চাৰ বেমাৰ আমাৰ কাৰণে ইমান ডাঙৰ কিহৰ কাৰণে এইকেইটা কিছুমান কাৰণৰ কাৰণে কেঞ্চাৰ বেমাৰ ইমান ডাঙৰ ঠিক আছে তাৰপিছত মুখৰ কেঞ্চাৰ কথা এতিয়া মুখৰ কেঞ্চাৰ কি লক্ষণ হয় ঠিক আছে চবতকে আগতে কাৰণ হয় চবতকে কাৰণ চবতকে আমি যেনে আপোনাক ক'লো তামোল আৰু ধপাত ঠিক আছে তামোল ধপাত খালে আমাৰ মুখৰ কেঞ্চাৰ হ'ব পাৰে ঠিক আছে তাৰপিছত যদি আপুনি তামোল ধপাৰ লগত মদ খাই আছে তেতিয়া প্ৰচেছটো আৰু সোনকালে হৈ যায় মানে যদি মই খালি ধপাত খাই আছো ঠিক আছে তেতিয়া মোৰ কেঞ্চাৰ হোৱাৰ চান্স আছে যদি মই মদ খাই আছো লগতে তেতিয়া মোৰ কেঞ্চাৰ চান্সটো বেছিকে আৰু বাঢ়ি যাব ঠিক আছে মানে কেঞ্চাৰ আৰু মানে মদ আৰু ধপাত একেলগে মানে কেঞ্চাৰ সোনকালে কৰিব পাৰে ঠিক আছে তাৰপিছত তামোল আপোনাক ক'লো আমাৰ মুখত কিছুমান আপোনাৰ ভাইৰাছ কিছুমান বেক্টেৰিয়া থাকে এইটোৰ কাৰণে আমাৰ মুখৰ কেঞ্চাৰ হ'ব পাৰে এইকাৰণে আপুনি যেতিয়া ডেণ্টিষ্টত যায় নহয় আপোনাক কয় যে দুবাৰ ব্ৰাছ কৰিব লাগে মুখখন চাফা ৰাখিব লাগে এইকাৰণে মুখখন লেতেৰা থাকিলেও আপোনাৰ মুখৰ কেঞ্চাৰ বেমাৰ হ'ব পাৰে ঠিকে আছে তাৰপিছত যদি আপোনাৰ পৰিয়ালত আগতে কাৰোবাৰ কেঞ্চাৰ বেমাৰ হৈছিলে তেতিয়া আপোনাৰ কেঞ্চাৰ বেমাৰ হ'ব পাৰে ঠিক আছে যেনেকে যদি মোৰ ককাৰ আপোনাৰ ডিঙিৰ কেঞ্চাৰ আছিলে এইটো সঁচা মোৰ ককাৰ ডিঙিৰ কেঞ্চাৰ আছিলে তেতিয়া মোৰ ভিতৰত কেঞ্চাৰ হ'ব পৰা জিনছটো আছে এইকাৰণে মোৰ কেঞ্চাৰ বেমাৰ হ'ব পাৰে এনেকুৱা মানে কেঞ্চাৰ হাই প্ৰেছাৰ ডায়েবেটিছ লগতে থাইৰয়ড বেমাৰ এই চাৰিটা বেমাৰ আপোনাৰ বংশত চলে